বন্ধুসকল আহি গলো আজি এটা নতুন ভিডিঅ'লৈ। আজি আমি কথা পাতিবলৈ লৈছোঁ যে ভাৰতৰ কিছুমান আচৰিত কথা যোনবোৰ হয়তো আপুনি নাজানে। তো বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যান। তো বন্ধুসকল পৃথিৱীৰ ভিতৰতে সকলোতকৈ ডাঙৰ গণতন্ত্ৰ ভাৰতবৰ্ষতে দেখিবলৈ পোৱা যায়। ভাৰতবৰ্ষতে আছে পৃথিৱীৰ ভিতৰতে সকলোতকৈ সৰ্ববৃহৎ লিখিত সংবিধান আৰু পৃথিৱীৰ ভিতৰতে আছে ছেকেণ্ড হায়েষ্ট পিপুল। ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে সকলোতকৈ পুৰণা সভ্যতাৰ ভিতৰত সকলোতকৈ উন্নত সভ্যতা বুলি জনা যায়। আপোনালোকে জানে যে বন্ধুসকল ভাৰতীয় ৰেল এছিয়াৰ ভিতৰতে সকলোতকৈ ডাঙৰ ৰেল। আচৰিত হ'বলগীয়া বিষয়টো এই যে ভাৰতীয় ৰেলত কাম কৰা কৰ্মচাৰীৰ সংখ্যা 16 লাখ। অৰ্থাৎ বিভিন্ন দেশ যেনে আইচলেণ্ড, নেদাৰলেণ্ড, থাইলেণ্ড আৰু ভাৰ্টিকেল চিটিৰ জনসংখ্যাতকৈ ভাৰতীয় ৰেলত কাম কৰা কৰ্মচাৰীৰ সংখ্যা বেছি হয়। বন্ধুসকল আপোনালোকে জানেনে সোণ কিনাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে সকলোতকৈ আগত আছে। সোণক ভাৰতীয় সংস্কৃতিৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ বুলি কোৱা হয়। পৃথিৱীৰ ভিতৰতে 11% সোণ ভাৰতীয় মহিলাৰ ওচৰতে আছে। বন্ধুসকল ইমান আচৰিত কথা আপোনালোকে গম পায়নে? ডাক ব্যৱস্থাৰ কথা ক'বলৈ গ'লে ভাৰতীয় ডাক ব্যৱস্থা পৃথিৱীৰ ভিতৰতে সকলোতকৈ উন্নতম আৰু সকলোতকৈ ডাঙৰ ডাক ব্যৱস্থা। যি ডাক ব্যৱস্থা গাঁৱে ভূঞে নগৰে চহৰে সকলোতে দেখিবলৈ পোৱা যায়। বন্ধুসকল জানেনে ভাৰতৰ কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই। ইয়াত সকলোতকৈ হিন্দী কথা কোৱা মানুহৰ সংখ্যা বেছি আৰু ইংলিছ ভাষাটো ইয়াত দ্বিতীয় নম্বৰত ব্যৱহাৰ কৰা হয়। ভাৰত পৃথিৱীৰ ভিতৰতে এনেকুৱা প্ৰথমখন দেশ যিখন দেশে প্ৰথমটো চেষ্টাতে মংগল গ্ৰহলৈ যান পঠাবলৈ সক্ষম হৈছিল। আৰু ভাৰত এনেকুৱা এখন প্ৰথম দেশ যিয়ে প্ৰথমবাৰৰ বাবে মংগল গ্ৰহত পানী বিচাৰিছিলে। বন্ধুসকল আপোনালোকে জানেনে পৃথিৱীৰ বিভিন্ন দেশৰ মানুহে চেছ খেলে। এই চেছৰ আৱিষ্কাৰ ভাৰতবৰ্ষই কৰিছিলে। বন্ধুসকল ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে প্ৰথমখন দেশ য'ত সকলো বস্তুৰ ওপৰতে MRP লিখা থাকে। আৰু আপোনালোকে জানেনে ভাৰতত প্ৰত্যেক 12 বছৰৰ মূৰে মূৰে হোৱা কুম্ভ মেলাত কোটি কোটি মানুহ আহে। আৰু এই কুম্ভ মেলাৰ মানুহসকলক ছেটেলাইট জৰিয়তেও দেখিবলৈ পোৱা যায়। এনেকুৱা ভিৰ পৃথিৱীৰ অন্য কোনো জেগাত আজিলৈকে হোৱা দেখিবলৈ পোৱা যায়। বন্ধুসকল আপোনালোকে ক্ৰিকেটৰ সকলো খবৰ জানে। আপোনালোকে জানেনে ভাৰতবৰ্ষই কাবাডী ক্ষেত্ৰতো ছবাৰ ৱৰ্ল্ড চেম্পিয়ন হৈছে বুলি? হয়নে বন্ধুসকল আচৰিত কথা? বন্ধুসকল আপোনালোকে জানেনে লুডু খেলৰ সাপ আৰু চিৰিজ যোনটো খেল সেইটো পোনপ্ৰথমে ভাৰততে আৱিষ্কাৰ হৈছিলে বুলি? তো বন্ধুসকল আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।